আজি মই বনাব লৈছোঁ কঁঠাল আৰু ব্ৰইলাৰ মাংস। প্ৰথমে কঁঠালটো কাটি লৈছোঁ, আলু দুটামানো দিছোঁ, তাৰপিছত নিমখ অকণমান দি প্ৰথমে বইল কৰি ল'ম। তাৰপাছত এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে নহৰু থেতেলিয়াই ল'লোঁ। কঁঠালখিনি বইল কৰা হৈ গ'ল। এতিয়া সৰু সৰুকৈ কাটি ল'ম বাকলি গুচাই। কেৰাহী পাতিলোঁ আৰু তেলো দিলোঁ, লগত দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া, হালধিও দিলোঁ। আৰু এতিয়া মাংসখিনি দিছোঁ, ধুনীয়াকৈ সিজিব দিম। এতিয়া নিমখো দিলোঁ। এই কঁঠালখিনি বইল কৰা হৈ গ'ল। এতিয়া মাংসখিনি অকণমান টাইট হোৱালৈকে সিজিব দিলোঁ। এতিয়া মই কঁঠালখিনি ঢালি দিছোঁ। মছলাখিনিৰ লগত ধুনীয়াকৈ লৰাই ল'লোঁ, তাৰপিছত ঢাকন মাৰি দিলোঁ। এতিয়া খুলি চাইছোঁ, ধুনীয়াকৈ কঁঠালখিনি সিজিছে। এতিয়া মই পানী দি দিছোঁ। ধুনীয়াকৈ উতলি আছে। তাৰপিছত খুলি দেখিছোঁ, এয়া প্ৰায় হৈয়ে গৈছে খাবলৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।